নমস্কাৰ বন্ধুসকল, মই মানেশ্বৰ। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ মই এটা সম্পূৰ্ণ নতুন ভিডিঅ' লৈ আহিছোঁ। গতিকে বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি মোৰ চেনেলটো নতুনকৈ চাইছে তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ কৰাৰ লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, প্ৰথমে মই আপোনালোক সকলোলৈকে হেঁপাহৰ ৰঙালী বিহু ওলগ যাছিলোঁ আৰু সকলোৱে থাকিবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। বন্ধুসকল, আজিৰ ভিডিঅ'টো বনোৱাৰ এটাই উদ্দেশ্য আছিলে সাত বিহু লৈ, যিহেতু আমাৰ ৰঙালী বিহুটো সাত বিহু বুলিও জনায়। গতিকে বন্ধুসকল, সাত বিহু হৈছে প্ৰথমেই হ'ল আমাৰ গৰু বিহু, দ্বিতীয় দিনা হ'ল আমাৰ মানুহৰ বিহু, তৃতীয় দিনা গোসাঁই বিহু, চতুৰ্থ দিনা তাঁতৰ বিহু, পঞ্চম দিনা নাঙলৰ বিহু, ষষ্ঠ দিনা বন্ধুসকল কুটুম বিহু। কুটুম বিহুটো বন্ধুসকল কিছু সংখ্যক লোকে জীয়ৰী বিহু বা চেনাই বিহু বুলি কয়। যিহেতু মানে কুটুম বিহুটো জীয়ৰী ষষ্ঠ দিনা যিসকল জীয়ৰীক বিয়া দিয়া হয়, সেইসকল জীয়ৰী মাকৰ ঘৰলৈ আহে, সেইটো কাৰণে কুটুম বিহু বুলিও কোৱা হয়। আৰু সপ্তম দিনা বন্ধুসকল হ'ল চেৰা বিহু। এয়াই হ'ল আমাৰ সাত বিহু। আৰু এই কুটুম বিহুটোত আৰু এটা বন্ধুসকল তথ্য দেখা যায় যে কিছু কিতাপত পোৱা দেখা গৈছে যে কিছু কিতাপত লিখা গৈছে যে এই কুটুম বিহুটোৰ ঠাইত ঘৰচীয়া জীৱ জন্তু বিহু বুলিও লিখিছে। গতিকে কিমান দূৰ কথাটো যোগ্যতাৰ সেইটো ঠিক মই ক'ব নোৱাৰিম। কিন্তু কথা হ'ল কি, কুটুম বিহুটো পূৰ্বৰ পৰাই চলি আছে আৰু কুটুম বিহু বুলি ষষ্ঠ দিনা কুটুম বিহু বুলিয়ে জনা যায়। বন্ধুসকল, আজিৰ ভিডিঅ'টোত ইমানেই আছিলে আৰু সদশেষত সকলোকে পুনৰবাৰ ৰঙালী বিহু ওলগ যাচিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সকলোৱে যেন কুশল মংগলে থাকক। আৰু ভিডিঅ'টো যদি ভাল লাগিলে তেতিয়া লাইক কৰিব আৰু চেনেলটো যদি নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। তেতিয়াহ'লে বন্ধুসকল আজিলৈ আহোঁ। জয় অসম।